ফিটনেস সার্টিফিকেট জবৰ কাৰণে এপ্লাই কৰিবলৈ ড্ৰাইভিং লাইসেন্সৰ কাৰণে এপ্লাই কৰিবলৈ আমাৰ ফিটনেস সাৰ্টিফিকেটৰ দৰকাৰ পৰে যদিহে আপুনি কমাৰ্শিয়াল ভেহিকল এটা চলায় আৰু আপোনাৰ ফিটনেস সাৰ্টিফিকেটৰ ডেট উকলি গৈছে এক্সপায়াৰ হৈ গৈছে তেনেহলে আপোনাৰ ৰিনিউ কৰিবলৈ ফাইন বা লেট ফি এটা পেনাল্টি এটা দিব লাগিব কিন্তু অসম চৰকাৰে কেদিন মান আগতে এটা অপৰচুনিটি দিছে এটা অফাৰ দিছে আপুনি ফিটনেস সাৰ্টিফিকেট ৰিনিউ কৰিবলৈ যেটো লেট ফি আছে যেটো ফাইন আছে পেনাল্টি আছে ইয়াৰ ওপৰত অলপ ৰেহাই দিছে অলপ ৰিডিউস কৰিছে এমাউন্ট অলপ কমাইছে যেটো লেট ফি এমাউন্ট আছে যেটো ফাইন সো আমাৰ অফাৰটো কি কেনেকুৱা আপুনি কেনেকৈ এটো এভেল কৰিব পাৰে পাব পাৰে সো ইয়াৰ ওপৰত আমাৰ আজিৰ ভিডিওটো সো হেল্লো ফ্ৰেন্ডস মোৰ নাম পাপন ওয়েলকাম টু মাই চেনেল জব সিকাৰ্স আসাম ভিডিও স্টার্ট কৰাৰ আগত ফ্ৰেন্ডস এটা ৰিকুৱেষ্ট কৰিম যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলত আহিছে প্ৰথমবাৰ মোৰ ভিডিও চাই আছে জানো আগৰ পৰা চাই আছে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই এটা ৰিকুৱেষ্ট কৰিম আপোনাৰ জাস্ট এবাৰ টাচ কৰিব লাগে ফ্ৰেন্ডস তলত সাবস্ক্ৰাইব বাটন আছে ৰঙা হৈ আছে এবাৰ টাচ কৰি দিয়ক আপোনাৰ কেই সেকেন্ডমান যাব তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব হৈ যাব আৰু মই এনকাৰেজ হ'ম সদায় এনেকৈ ইম্পৰ্টেন্ট ভিডিও আপলোড কৰিবলৈ আৰু ফেসবুকত মই এক্টিভ আছে সেম নাম জব সিকাৰ্স আসাম বুলি সাৰ্চ কৰি এটা পেজ আছে সেই পেজটো লাইক আৰু ফলো কৰি ৰাখিব সো বন্ধুসকল মই নিউজ পেপাৰত আজি এটা নিউজ পালে এটা নোটিস পালে আপোনালোকে চাব পাৰে বিগ ৰিলিফ টু ট্ৰান্সপোৰ্ট সেক্টৰ ওপৰত আছে গভৰ্নমেন্ট অফ আসাম ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট সো অসমৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ পৰা এখন নিউজ আহিছে ৰাইট সাইডত আপোনালোকে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ ফটো চাব পাৰিব তলত আছে স্টিপ ৰিডাকশন ইন ফিটনেস সাৰ্টিফিকেট সো সকলো ড্ৰাইভাৰৰ ফিটনেস সাৰ্টিফিকেট দৰকাৰ পৰে সো কেতিয়াবা কি হয় ফিটনেস সাৰ্টিফিকেট যেনে আমাৰ ইন্স্যুৰেন্স কেতিয়াবা এক্সপায়াৰ হৈ যায় পলিউশন সাৰ্টিফিকেট যেটো আছে পিইউসি সাৰ্টিফিকেটটো কেতিয়াবা এক্সপায়াৰ হয় ঠিক তেনেকুৱা ফিটনেস সাৰ্টিফিকেটটো কেতিয়াবা এক্সপায়াৰ হৈ যায় টাইমৰ আগত ৰিনিউ কৰিলে ভাল আৰু যদি বাই চান্স এনেকুৱা অৱস্থা হৈছে যে আপোনাৰ ফিটনেস সাৰ্টিফিকেটটো বহুত দিন হৈ গ'ল আপুনি পাহৰি গৈছে ৰিনিউ কৰিবলৈ বা কিবা এটা সিচুৱেচনত আপুনি ৰিনিউ কৰিব পৰা নাই সো এনে অৱস্থাত ইয়াত এটা ৰিলিফ দিয়া হৈছে ইয়াত লিখা আছে বিগ ৰিলিফ স্টিপ ৰিডাকশন তলত বক্সত আপোনালোকে চাব পাৰে তলত এটা বক্স আছে মই অলপ মাৰ্ক কৰি দেখাব চেষ্টা কৰিম স্টিপ ৰিডাকশন ইন ফিটনেস সাৰ্টিফিকেট ৰিডাকশন দিয়া হৈছে লেট ফি কিহৰ ৰিডাকশন দিয়া হৈছে কি কমিছে টকা লেট ফি মানে এক কথাত ক'বলগীয়া হ'লে আপোনাৰ ফাইনটো কমিছে এতিয়া কিবা এটা সাৰ্টিফিকেট যদি আপোনাৰ লেট হৈ যায় হেতু বনাবলৈ আপোনাৰ ফাইন লাগে সো লেট ফি ক'ব পাৰি আমি সো এজ কোভিড-19 ৰিলিফ মেজাৰ সো কোভিড-19ৰ সময়ত বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে সো এনে অৱস্থাত যোনে ফিটনেস সাৰ্টিফিকেট ৰিনিউ কৰিব পৰা নাই তেওঁলোকৰ বাবে এইটো বিশেষকৈ ৰিলিফ দিয়া হৈছে সো ৰিনিউ ইয়োৰ ভেহিকল ফিটনেস সাৰ্টিফিকেট 2 নম্বৰ পইণ্টৰ ৰিনিউ ইয়োৰ ভেহিকল ফিটনেস সাৰ্টিফিকেট উইথ ৰিডিউসড লেট ফি মানে আপোনাৰ ফাইনটো কমিছে কিমান কমিছে অলপ পাছত ভিডিও চাই থাকিব অলপ পাছত দেখাব চেষ্টা কৰিম মই এভেইল দিস ওয়ান টাইম অপৰচুনিটি হয় বাৰে এটো নিদিয়ে যে এবাৰ দিলে আকৌ দি থাকিব চৰকাৰে নহয় এবাৰ এটা চান্স দিছে কাৰণ এটা কোভিড-19 ৰিলিফ মেজাৰ হিচাপে দিছে এভেইল দিস ওয়ান টাইম অপৰচুনিটি আপোনাৰ যদিহে এক্সপায়াৰ হৈ গৈছে ফাইন লাগিছে তেনেহলে আপুনি এতিয়াই ৰিনিউ কৰিব পাৰিব বহুত টকা কম লাগিব সো স্কিম ভ্যালিড আনটিল 15th অক্টোবৰ 2022 অক্টোবৰ মাহৰ আজি তাৰিখত যেতিয়া মই ভিডিওটো ৰেকৰ্ড কৰি আছো আজি অক্টোবৰ মাহৰ 9 তাৰিখ আৰু বেছি দিন নাই অক্টোবৰ মাহৰ 15 তাৰিখলৈকে আছে অতি সোনকালে আপুনি ৰিনিউ কৰি লওক সো আৰু কেইটামান পইণ্ট আছে ইয়াত কাৰেন্ট ডেইলি লেট ফি কাট ডাউন ফ্ৰম ₹50 টু মানে কাৰেন্ট ডেইলি লেট ফি কাট ডাউন ডেইলি লেট ফি মানে মই যিমান বুজিব পাৰিলো বস্তুটো ফাইন যেতিয়া লাগে মানে লেট ফি বা ফাইন যেতিয়া লাগে আপোনাৰ ডেট আছিল ভাবক আজিলৈকে সো কালিৰ পৰা ডেইলি 50 টকা কৈ ফিটো লাগি থাকিব এনে এটা সিচুৱেচন বা এনে এটা নিয়ম আছে বুলি মই যিমান গম পালো যে কালিৰ পৰা যদি আজিলৈকে আপোনাৰ ভ্যালিডিটি আছিল আপোনাৰ ফিটনেস সাৰ্টিফিকেটৰ সো আপোনাৰ যদি আজি এক্সপায়াৰ হৈ গ'ল সো কালিৰ পৰা আপুনি পাৰ ডে ₹50 কৰি এনেকুৱা এটা কথা আছিল নিয়ম আছিল লেট ফি বা আপুনি ফাইন লগোৱাৰ কিন্তু হেতু কমিছে এটা স্পেশাল অফাৰ দিয়া দিছে চৰকাৰে এটো মই যেটো পঢ়ি আছো কাৰেন্ট ডেইলি লেট ফি কাট ডাউন মানে কমিছে ফ্ৰম 50 টকা আছিল তাৰ পৰা কিমান হ'ল ইয়াত আপুনি চাব পাৰিব 3 হুইলাৰ ট্ৰান্সপোৰ্ট ভেহিকলৰ কাৰণে ₹10 পাৰ ডে 3 হুইলাৰ 3 চকীয়া যেটো আছে হেতু 10 টকা হ'ল পাৰ ডে
সো বহুত ডিফারেন্স আপনার চাপরে 50 টাকা পর 10 টাকা হয়ে গেল যেনে 3 হুইলার যেনে ই রিক্সা আছে আমার অটো আছে অটো ই রিক্সা হয় সো আর একটা কথা মনে করি এগুলা কমার্শিয়াল ভেহিকেলের কারণে ঠিক আছে কমার্শিয়াল ট্ৰেক্টৰ মানে কমাৰ্শিয়াল পারপাসত বাণিজ্যিক ব্যৱসায় কৰাৰ কাৰণে যিবিলাক ট্ৰেক্টৰ ইউজ কৰা হয় তেওঁলোকৰ টু 15 रुपीस হৈছে 50 পৰা 15 টকা লৈ আহিছে সো সদায় না থাকে মই আকৌ এবাৰ ৰিপিট কৰি ইয়াত তাতে লিখা আছিল যে ওয়ান টাইম অপৰচুনিটি আকৌ বাঢ়ি যাব পাৰে সো 4 হুইলাৰ ট্ৰান্সপোৰ্ট ভেহিকেল 4 হুইলাৰ যিবিলাক কমাৰ্শিয়াল ভেহিকেল আছে চাৰি চকে যিবিলাক যান বাহনৰ হেৰি আছে ট্ৰান্সপোৰ্ট ভেহিকেল আছে এইবিলাক 50 পৰা 20 টকা হৈ গৈছে আৰু হেভি কমাৰ্শিয়াল ভেহিকেল ট্ৰান্সপোৰ্ট ভেহিকেলছ আদাৰ যেনে ট্ৰাক বাছ এইবিলাক 50 টকা পৰা আধা হৈ গৈছে 25 रुपीस অনলি মানে পাৰ ডে 25 কৰি ধৰিব এতিয়া যদি আপুনি ৰিনিউ কৰিব যায় আপোনাৰ ফাইনটো যদি 50 টকা আছিল এতিয়া 50 টকা নলয় আপুনি যদি বাছ আছে বা ট্ৰাক আছে তেনেহলে 25 টকা কৰি ল'ব যদি 4 হুইলাৰ বেলেগ গাড়ী আছে তেনেহলে 20 টকা কৰি ল'ব পাৰ ডে যেটো 50 আছিল এটো 20 টকা হ'ল স্পেশাল ওয়ান টাইম অপৰচুনিটি আৰু ট্ৰেক্টৰ থাকিলে 15 रुपीस আৰু ই ৰিক্সা আৰু নহলে আপোনাৰ কি কয় এটো অটো থাকিলে এটো 10 रुपीस সো হাউ টু এপ্লাই তলত আছে অলপ স্ক্ৰল কৰিলে উঠাব চেষ্টা কৰিম হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব এপ্লাই অনলাইন এট www.parivahan.gov.in সো আপুনি জানে অনলাইন যদি আপুনি পলিউশন সার্টিফিকেট উলিয়াব বিচাৰে আৰু যদি বেলেগ কিবা কাম বয় ট্ৰান্সপোৰ্ট ৰিলেটেড কিবা কৰিব বিচাৰে আপুনি parivahan.gov.in এই ওয়েবসাইটত আপোনাৰ যাব লাগে সো মই মোৰ চেনেলত এটা ভিডিও আপলোড কৰিছিলো কেইদিনমান আগতে কেই সপ্তাহমান আগতে যে আপোনাৰ পলিউশন সার্টিফিকেট পলিউশন যেটো সার্টিফিকেট আছে এটো যদি এক্সপায়ার হয় তেনে আপোনাৰ ফাইনটো কেনেকৈ চেক কৰিব পাৰে কিমান ফাইন হ'ল ইয়াৰ আপুনি মোবাইলৰ ইজিলি চেক কৰিব পাৰে মোবাইলতে পাৰে এই ওয়েবসাইটটো খুলি এপ আছে এপৰ জৰিয়তে কৰিব পাৰে সো ওয়েবসাইটৰ জৰিয়তে কৰিব পাৰে মোবাইলত ইজিলি কৰিব মই দেখুৱাইছিলো মই এইটোৰ লিংক মই দি দিম ডেসক্ৰিপচনত দি দিম আৰু ভিডিও এইখন ভিডিও যেতিয়া শেষ হ'ব এটা স্ক্ৰিন চাব পাৰিব তাতে স্ক্ৰিনৰ টাচ কৰিলে সেই ভিডিওটো আপুনি পলিউশন ৰিলেটেড ভিডিওটো আপুনি চাব পাৰিব সো পলিউশন ৰিলেটেড ভিডিওটো এতিয়া ডিসকাস নকৰো সো ডাইৰেক্টলি আহিম আমাৰ ইয়াত এপ্লাই অনলাইন আপুনি যদি এইখন অপৰচুনিটি ল'ব বিচাৰে তেনেহলে আকৌ এইখন ওয়েবসাইট আপোনাৰ ভিজিট কৰিব লাগিব মোবাইলত এইখন ওয়েবসাইটত গৈ আপোনাৰ পেমেন্ট বিলাক কৰিব লাগিব ঠিক আছে অৰ আৰু নহলে আৰু এটা অপচন আছে এটো নিয়াৰেষ্ট সিএসসি সেন্টাৰ যিবিলাক আছে সিএসসি সেন্টাৰ গলে আপোনাক তেওঁলোকে কৰি দিব পাৰিব আপোনাৰ বস্তুটো সো যদি আপুনি নিজে কৰি আছে তেনেহলে আপডেট অল ৰিকোয়াৰ্ড vehicular documents along with the payment of MV road tax সো যদি আপুনি নিজে কৰি আছে বা সিএসসি সেন্টাৰত গৈ কৰি আছে তেনেহলে আপোনাৰ সকলো ডকুমেন্ট আপোনাৰ যিমানখিনি ডকুমেন্ট দৰকাৰ পৰে সেই ডকুমেন্ট বিলাক আপোনাৰ আপলোড কৰিব লাগিব আৰু লগতে produce your vehicle on date and time assigned by the concerned DTO for fitness test আৰু fitness test হ'ব কেতিয়া produce your vehicle on date and time assigned by the concerned DTO অনলাইন কৰিলে আপুনি নিজে কৰে বা সিএসসি সেন্টাৰ কৰে তাতে এটা ডেট দিব আকৌ ফিটনেস হেৰি কাৰণে টেষ্টৰ কাৰণে সেই ডেটত আপোনাৰ ভেহিকল আপোনাৰ গাড়ীটো লৈ তাতে উপস্থিত থাকিব লাগিব তাত যাব লাগিব DTO সেন্টাৰত য'ত আপোনাৰ DTO আছে তাতে আপুনি যাব আপোনাৰ ডিস্ট্ৰিক্টত তাতে আপোনাৰ যাব লাগিব সো ৰাইট সাইড আপোনাৰ যাব হাৰি আপ only 7 days left so এইখন এডভাৰটাইজমেন্ট মতে 7 দিন আৰু বাকি আছে so those failing to apply within the specified time period will have to pay full penalty of 50 per day যদি এতেলৈকে আপুনি এই অপৰচুনিটি লোৱা নাই বা এইটো এড সোৱাৰ পাছত যদি আপুনি অপৰচুনিটি ল'ব নিবিচাৰে তেনে পিছত কিন্তু আকৌ পেনাল্টি ₹50 per day আকৌ হেইটো যদি নিয়ম মতে 50 টকা কৈ ডেইলি লাগি যাব আপোনাৰ পেনাল্টি আৰু যদি সুযোগটো ল'ব বিচাৰে তেনে বহুত কমি যাব তো মই ভাবো এটা বহুত বেটাৰ অপৰচুনিটি 50 টকাৰ পৰা যদি কোনোবাৰ 10 টকা আহিছে 15 টকা আহিছে 20 টকা আৰু 25 টকা তেনে এটা বহুত ভাল অপৰচুনিটি আৰু অফাৰ মই কম সো দেৰি নকৰি আপোনাৰ যদি কমাৰ্শিয়াল ভেহিকল আছে তেনহলে আজি পাৰিলে অনলাইন নিজে কৰক আৰু সিএস সেন্টাৰত গৈ আপুনি এপ্লাই কৰক সো ফ্ৰেন্ডস ইয়া আছিল আমাৰ আজিৰ ভিডিও ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিব সোশ্যাল মিডিয়াত শেয়াৰ কৰিব য'ত পায় তাত শেয়াৰ কৰিব আপোনাৰ লগত আন এজনৰ হেল্প হ'ব লাগে থ্যাংক ইউ